বিয়া এখন খাবৰ কাৰণে যেন ইনভিটেশ্যন লাগে ইউনিফৰ্ম লাগতে ইউনিফৰ্ম হেল্ল' কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল আজি পুনৰবাৰ আহিছোঁ নমতা বিয়াখন খাবৰ কাৰণে এইবাৰ পিছে আমাৰ তেজপুৰত নহয় আহিছোঁ গুৱাহাটী আমাৰ ইউনিভাৰ্চিটিৰ একেবাৰে কাষতে এখন বিয়া আছিলে বহুত দিনৰ পৰা দেখি আছিলোঁ পেণ্ডেল তৰি থকা আজি ফাইনেলি সোমাই আহিলোঁ আৰু এতিয়া দেখুৱাইছোঁ ডেক'ৰেশ্যনটো বহুত বেছি ধুনীয়া আছিলে প্ৰথমতে আহিয়ে কইনাক মাত লগাই লৈছোঁ আৰু এতিয়া আহিছোঁ চিধা খাবৰ কাৰণে প্ৰথমতে ল'লোঁ পানী পুৰি তাৰপাছত ল'লোঁ নেপালী মানুহৰ ট্ৰেডিশ্যনেল চেল ৰুটি মোৰ পিছে এইটো একেবাৰে প্ৰিয় দেই বহুত দিনৰ মূৰতহে খাইছোঁ এতিয়া আহিছোঁ ভেজ খাবৰ কাৰণে ভেজত পিছে বহুতখিনি আইটেম আছিলে কিন্তু মোৰ চকু আছিলে নন ভেজত কিন্তু তাৰ আগতে যিহেতু কফি পালোঁ গতিকে কফি ফ্ৰেঞ্চ ফ্ৰাই খাই পেলাই এতিয়া দেখিছে নহয় অলপ সময় বিহু এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিলে দেই বহুতে বেছি এনজয় কৰিলোঁ আৰু বিৰাট ধুনীয়া আছিলে বিয়াখন এতিয়া আহিছোঁ ফাইনেলি মেইন কৰ্চলৈ প্ৰথমতে আৰম্ভ কৰিছোঁ আচাৰৰ পৰা আৰু মোৰ ইয়াত ফেভৰেট আছিলে হাঁহৰ মাংস খাহী মাংস আৰু ব্ৰইলাৰ মাংস মুঠৰ ওপৰত ঠিকছে ডগচি খাইছোঁ কিন্তু খোৱা বোৱা যিহেতু হৈ গ'ল কোনোবাই চিনি পোৱা আগতে বোলো বনাওঁ আজিলৈ আহিছোঁ দিয়ক বাই বাই